ইউটিউব চেনেল ছাপোৰ্ট আছামলৈ সমগ্ৰ দৰ্শকক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ মাজত উপস্থিত হৈছে এই ঢকুৱাখানাৰ বাসুদেউৰ এজন প্ৰতিভাৱান যুৱক প্ৰাঞ্জল খনিকৰ। আমি আপোনালোকৰ মাজত চিনাকি কৰাই দিছোঁ তেখেতক। নমস্কাৰ। প্ৰথমতে মই ছাপোৰ্ট আছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। হৰি নামৰ ধ্বনিৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। প্ৰথম বাঁহী বজাবলৈ শিকিছিলে মোৰ গুৰু হিচাপে তেনেকৈ গুৰু নাই। মই এজন দিব্যজ্যোতি চুতীয়া, তেখেত সকলোৱে চিনি পায়। তেখেতকে গুৰু হিচাপে মানুহ হয়। তেখেতৰ ওচৰত কিমান বছৰ? মোৰ এতিয়া বাঁহী বজোৱা প্ৰায় 3 বছৰ। আৰু কি অনুষ্ঠানত মই এনেকৈ সংগীত ৰীতিমতো বজাওঁ, ভাওনা, ৰাস, হৰিনাম অনুষ্ঠানত মই। আমি আৰু এটি শুনিবলৈ চেষ্টা কৰিম। এবাৰ ভাওনাৰ এটা ভাওনা যেতিয়া দৈত্য গাঁৱতে প্ৰৱেশৰ আগত কিছুমান গুজবৰণি টাইপৰ দিয়া হয়, বেজ বাঁহী দিয়া হয়। মই বেজ বাঁহীতে ধন্যবাদ জনাইছোঁ প্ৰাঞ্জললৈ। আৰু আমাৰ ছাপোৰ্ট আছামৰ সমগ্ৰ দৰ্শকক জনাব বিচাৰিছোঁ তেখেতৰ যি প্ৰতিভা, এই প্ৰতিভা সকলোৱে জানক। আমি সেইটোৱে আশা ৰাখিছোঁ। আপোনালোকেও আমাৰ দৰ্শকক আশীৰ্বাদ কৰক সকলোৱে, সেইটোৱে আমি অনুৰোধ জনাইছোঁ। আৰু আমি এতিয়া তেখেতৰ পৰা জানিব বিচাৰিছোঁ, তেখেত বৰ্তমান ক'ভিড পৰিস্থিতিৰ বাবে সকলো শিল্পীয়ে আপোনালোকে জানে সকলোৱে যে বৰ্তমান যি অৱস্থা, তেখেত কোনো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ, সকলোৱে একো পাতিব পৰা নাই। গতিকে তেখেতৰ বৰ্তমান এই ক'ভিড পৰিস্থিতিৰ সময়ত তেখেতে কেনেদৰে ঘৰ চলা মেলাৰ সুবিধা কেনেকৈ কৰে? এতিয়া ক'ভিডৰ ফলত আমি শিল্পীসকল ক'লৈকো ওলাব পৰা নাই। তেনেকৈ ময়ো সৰু সুৰা এটা অনুষ্ঠান কৰি তেনেকৈ বাঁহী বজাই কোনোমতে চলিছিলোঁ, নিজেও চলিছিলোঁ। এতিয়া ক'ভিডৰ ফলত ক'লৈকো ওলাই যাব নোৱাৰা হ'লোঁ। এতিয়া ঘৰৰ কামতে আৰু 5, 6, 7 তেনেকুৱা 8 এইকেইটা শ্ৰেণীৰ ল'ৰা ছোৱালীক ক্লাছ কৰোঁ মই আমাৰ ইয়াৰে। তাৰপিছত আৰু ঘৰৰ কামতে, ফিচাৰী কামত, ঘৰৰ কামত, বাৰী কামতে আমি এতিয়া এটা বিহুৰ কলি শুনিব বিচাৰিছোঁ। শ্বৰ্ট কওক। জানো না 5 মিনিট হ'লেও হেৰিটো নিউজটো আকৌ ল'ব লাগিব, ইয়াতে ল'ব লাগিব। এতিয়া আমি এটা মিচিং বিহুৰ কলি শুনিব বিচাৰিছোঁ।
ইমান বাঢ়ি আছে বেলেগ ইয়াত প্ৰত্যেকটো গানৰে মানে কিছুমান বেলেগ বেলেগ স্কেল থাকে, এই স্কেলৰ প্ৰত্যেকটো স্কেলৰে বাঢ়ি আছে ইয়াত। আমি এতিয়া আমাৰ অনুষ্ঠানৰ শেষৰ পৰ্যায়লৈ আহিছোঁ আৰু আমি এটা বিয়াৰ যিটো গীত বিয়া গীত তাৰ এটা আমাৰ এতিয়া তোমাৰ শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰিছোঁ, তোমাৰ পঢ়া শুনা কিমান কৰিলে? এতিয়া মই বৰ্তমান এবাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পৰীক্ষা দিবলগীয়া আছিলে। ক'ভিডৰ ফলত যিটো পৰিস্থিতি হ'ল, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পৰীক্ষা বাতিল হ'ল বুলি ক'লে। এতিয়া বেছি ডাঙৰ নহয়, আমাতকৈ সৰু বহুত সৰু। কিমান কলেজত পঢ়িছিলে? মই পশ্চিম ভৱাখনা কলেজ। আমি এতিয়া আৰু এটি আমাৰ বাঁহী শুনি থাকিবলৈ আমি সময়ৰ অভাৱ, গতিকে আমি আৰু এটি বাঁহীৰ কলি শুনি আমি অনুষ্ঠানটি সামৰি মাৰিম। এইবাৰ আমাক কি শুনাব? মই প্ৰত্যেকৰে আপোন গীত জাতীয় সংগীতেৰে আজি অনুষ্ঠানটো সামৰিম। ধন্যবাদ জনাইছোঁ প্ৰাঞ্জললৈ, আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এতিয়া আমাৰ দৰ্শকলৈ তুমি কি অনুৰোধ জনাবা? ছাপোৰ্ট আছাম চেনেলৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক মই ক'ব বিচাৰিছোঁ, মই আগবাঢ়ি যোৱাত যিমানখিনি প্ৰেৰণা লাগে আপোনালোকে প্ৰেৰণা দি আছে, কিন্তু আৰু আপোনালোকৰ প্ৰেৰণা লাগে মোক। আপোনালোকৰ মৰম চেনেহ সদায় থাকিব লাগে, আৰু ছাপোৰ্ট আছাম চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি মই অনুৰোধ জনাইছোঁ।